দৈনিক বাতৰি কাকতৰ বাটকটীয়া স্বৰূপ আমাৰ অসমৰ এই অভিযানত আপুনিও সংগী হওক। হোমেন বৰগোহাঁইৰ সৈতে কথাবাৰ্তাত আজিৰ অতিথি ভাৰতৰ সমসাময়িক ঘটনা পৰিঘটনা পৰ্যবেক্ষণ কৰা এজন প্ৰবাসী ভাৰতীয় ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা। আজিৰ বিষয় আত্মোৎকৰ্ষৰ 5টা পৰ্যায়। জয়ন্ত বিশ্ব, তুমি বহু বছৰ প্ৰায় 15-16 বছৰ গ্ৰেট ব্ৰিটেনত বাস কৰিছা, তাত তুমি চিকিৎসা বৃত্তিৰ লগত জড়িত। যেতিয়াই তুমি অসমলৈ আহা, মই তোমাৰ লগত এই টিভিৰ ষ্টুডিঅ'ত বহি কথা পাতি খুব ভাল পাওঁ, কাৰণ তুমি খুব চিন্তাশীল মানুহ। সকলো য'তেই তুমি বিৰাটত আছা তাৰ পৰা শিকিবৰ চেষ্টা কৰিছা। তুমি আমাৰ দেশৰ লগত তুলনামূলক অধ্যয়নো কৰা, তুমি বহুত কিতাপ পত্ৰ পঢ়িছা। আজি তোমাৰ লগত মই এটা অগতানুগতিক বিষয় আলোচনা ঠিক নহয়, মই তোমাৰ পৰা জানিব খোজোঁ, কাৰণ তোমাক মই এজন সমাজ বিজ্ঞানী বুলিও স্বীকৃতি দিছোঁ। এটা কথা হ'ল, মানুহে যিমানেই যি কাম নকৰক কিয়, মানুহটো কামৰ দ্বাৰা আমি জগতখন সৃষ্টি কৰিছোঁ, কিন্তু কামটো কৰাৰ মূলতে এটা কাম কৰাৰ প্ৰবৃত্তি, কোনে কি প্ৰবৃত্তিলৈ কাম কৰে, আৰু সেই কামটো অতি উৎকৃষ্টভাৱে কৰিবলৈ আমি মানুহক কেনেকৈ মটিভেট কৰিব পাৰোঁ, অৰ্থাৎ তেওঁক কামটো কৰিবৰ কাৰণে তেওঁক প্ৰেৰণা দিবলৈ আমি তেওঁৰ কি কি ভাৱ সঞ্চাৰ কৰিব পাৰোঁ, এইটো এটা মানৱ জীৱনৰ খুব গুৰুত্বপূৰ্ণ বিষয়। কাৰণ মহৎ কাম কৰিবলৈ তোমাৰ মহৎ অনুভূতিৰ তাৰণা থাকিব লাগিব, নহ'লেতো মহৎ কাম কৰিব নোৱাৰে। সেইদৰে আমি দেখোঁ যে আমি যদি ভাবোঁ যে আমি বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীত আমি যিমান কাম কৰোঁ বা কৰিব খোজোঁ, তাৰ মূলতেই কাম কৰাৰ যিটো প্ৰবৃত্তি, মটিভেশ্যন, এই মটিভেশ্যনটোৰ বিষয়েতো দেশে বিদেশে বহুত অধ্যয়ন আৰু গৱেষণা হৈছে, আৰু তুমি সেইবোৰৰ লগত যথেষ্ট পৰিচিত। তুমি এই বিষয়ে আমাক কোৱাচোন যে এজন মানুহে ব্যক্তিগত পৰ্যায়তে এজন মানুহে কাম কৰিবলৈ তেওঁৰ মনলৈ কি ধৰণে তেওঁক মটিভেট কৰা যায়, তেওঁক কিভাৱে অনুপ্ৰাণিত কৰা যায়, তেওঁ কি কি মহৎ ভাৱৰ দ্বাৰা আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হৈ তেওঁ ভাল কাম কৰিব পাৰে। আজিকালি মানুহৰ মটিভেশ্যনৰ বিষয়ে জানিব পৰাটো এটা মেনেজমেণ্টৰে এটা অংশ হৈ পৰিছে, যে মানুহ এজনৰ মটিভেশ্যন যদি সংগঠন এটাই বুজি পায়, মানুহজনৰ পৰা তেওঁলোকে বেছি কাম আদায় কৰিব পাৰে। ঠিক তেনেজনে মানুহ এজনে যদি নিজৰ মটিভেশ্যন বুজি পায়, তেওঁ ক্ৰমান্বয়ে উন্নতৰ পৰা উন্নততৰ মটিভেশ্যনলৈ তেওঁ এটা কথাত ক'বলৈ গ'লে আত্মোৎকৰ্ষৰ পথত তেওঁ আগবাঢ়ি যাব পাৰে, গৈ থাকে। মোৰ এইখিনি মনত পৰিছে, আজি 50ৰ দশকত আব্ৰাহাম মেছলো তেখেতে এটা মটিভেশ্যনৰ তত্ত্ব এটা তেওঁ আগবঢ়াইছিলে। কোন দেশৰ মানুহ? তেওঁ আমেৰিকাৰ মানুহ আছিলে, বোধকৰো ইহুদী আছিলে, ইহুদী আছিলে, আৰু তেওঁ ছ'চিয়েল চাইণ্টিষ্ট আছিলে, মনস্তত্ত্ববিদ আছিলে। তেওঁ বিভিন্ন অবজাৰভেশ্যন কৰি তেওঁ এই মটিভেশ্যনৰ থিয়ৰিটো তেওঁ আগবঢ়াইছিলে। এইটো হায়াৰাৰ্কি অফ নিড বুলি কয়, অসমীয়াত ক'লে মানুহৰ ক্ৰমবিভক্ত প্ৰয়োজনীয়তা বুলি ক'ব পৰা যায়, বা প্ৰয়োজনৰ স্তৰ বিভাগ বুলি ক'ব পৰা যায়। তেওঁ কৈছে যে মানুহক কিছুমান প্ৰয়োজনীয়তাই মটিভেট কৰে। এইটো এটা ইনভাৰ্টেড পিৰামিডৰ নিচিনা, একেবাৰে তলৰ পৰ্যায়ৰ প্ৰয়োজনীয়তাখিনি বেছি মানুহৰ, লাহে লাহে সেই পিৰামিডটোৰ চূড়ান্ত শিখৰত অতি কম সংখ্যক মানুহেহে আদৰ্শ প্ৰয়োজনীয়তাৰ দ্বাৰা মটিভেট হয়। মই অকণমান সেইখিনি মই ক'ব বিচাৰিছোঁ, একেবাৰে তলৰ স্তৰৰ প্ৰয়োজনীয়তাখিনি হ'ল জৈৱিক তাৰণা। একেবাৰে আমাৰ ভাষাত যদি কওঁ আহাৰ, নিদ্ৰা আৰু মৈথুন, এইখিনি বেছিভাগ মানুহৰ মটিভেশ্যন। বেছিভাগ নহয়, সকলো মানুহৰে হ'ব লাগিব। মই সকলো নকওঁ, বেছিভাগ মানুহৰ জৈৱিক তাৰণাতেই তেওঁলোক মটিভেট হয়। কিবা এটা কাম কেলে কৰে, জৈৱিক তাৰণাৰ কোনোবা এটা আহাৰ, নিদ্ৰা, মৈথুনৰ। তাৰপিছত এইখিনি প্ৰয়োজনীয়তা যেতিয়া পূৰণ হয়, মানুহজনে তাৰপিছত নিৰাপত্তা বিচাৰে, এটা সুৰক্ষা বিচাৰে। কেনেধৰণৰ সুৰক্ষা? যে মোক এটা চাকৰি লাগে, যে মোৰ ভাল শিক্ষা দীক্ষা লাগে, কাৰণ মই তাৰ দ্বাৰা চাকৰি এটা পাম, জীৱিকা উপাৰ্জনৰ ধন সম্পদ, এটা নিৰাপত্তা, যে এটা নিৰাপত্তা এটা বিচাৰে। সেইটোৰ মটিভেশ্যনত কিছুমান মানুহে কাম কৰে। সেই প্ৰয়োজনীয়তাখিনি পূৰণ হ'লে মানুহে কি বিচাৰে? তাৰপিছত মানুহ এজনে বন্ধু বান্ধৱ বিচাৰে, গোষ্ঠী বা সম্প্ৰদায় এটাৰ অন্তৰ্ভুক্তি বিচাৰে, এটা চেন্স অফ বিলংগিং বিচাৰে এটা কমিউনিটিত। আৰু তেতিয়া তেওঁ আত্মীয় স্বজনৰ লগত সম্বন্ধ ৰাখে, তেওঁ এজন ভাল জীৱন সংগী বিচাৰে, আৰু মৰম ভাল পোৱা, এই কথাবিলাক আহি পৰে। আপুনি চাওক, ক্ৰমান্বয়ে ৰিফাইণ্ড হৈ আহি আছে। প্ৰাথমিক প্ৰবৃত্তিখিনি পূৰণ হোৱাৰ পিছত বৃহত্তৰ প্ৰয়োজনবোৰ আহি থাকে। এইটো তৃতীয় স্তৰৰ গোষ্ঠী সম্প্ৰদায়ৰ অন্তৰ্ভুক্তি, এইটো তৃতীয় স্তৰ। এইটো স্তৰতে হয়তো বহু মানুহ থাকি যায়। কিন্তু চতুৰ্থ স্তৰটো ছাৰ অতি খুব ভাল লাগে, যে চতুৰ্থ স্তৰত মানুহ এজনৰ প্ৰয়োজনীয়তা হয় আত্মমৰ্যাদা।
এতিয়া আত্মমৰ্যাদা মানে অহংভাৱ নহয় আত্মমৰ্যাদাটো এনেকুৱা এটা বস্তু যে আত্মমৰ্যাদা সম্পন্ন মানুহ এজনৰ কাৰণে পুলিচ বা কাছাৰী নালাগে নিজৰ বিবেকেই তেওঁৰ প্ৰহৰী আৰু আত্মমৰ্যাদা সম্পন্ন মানুহ এজনৰ আত্মবিশ্বাস থাকে আত্মবিশ্বাসৰ ফলত তেওঁ এটা সফলতা বিচাৰে সাফল্য বিচাৰে কিন্তু তেওঁ সাফল্য বিচাৰে সপোনপুৰীৰ সাফল্য নহয় নিজৰ প্ৰতিভা অনুযায়ী নিজৰ সামৰ্থ্যৰ ভিতৰত তেওঁ সাফল্য বিচাৰে কথাটো কওঁতে মোৰ এটা বাক্য মনত পৰিছে পিছত কোৱা নহ'ব আজিৰ পৰা ২,৫০০ বছৰৰ আগতে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে তেতিয়াই এওঁ যিটো মানে আত্মমৰ্যাদাৰ কথা কৈছে এৰিষ্টটলে কৈছিলে ম্যাগনেনিমাছ মেন মানে তুমি যে ক'লা যে আত্মমৰ্যাদা বিচৰা মানুহজনে নিজৰ বিবেকৰ নিৰ্দেশত কাম কৰিব তেওঁৰ মৰ্যাদা বোধেই তেওঁক ভাল পথত ৰাখিব এৰিষ্টটলে তাকেই কৈছিল যে ম্যাগনেনিমাছ মেন তেওঁ কেতিয়াও বেয়া কাম তেওঁ নকৰে তেনে মানুহ এজনে সন্মান বিচাৰে কিন্তু সন্মান দিবলৈও জানে গতিকে এই আত্মমৰ্যাদাটো যদি আমি বিচাৰি পাওঁ আমি মানৱ জীৱনৰ যদি আমি এজন আত্মমৰ্যাদা সম্পন্ন এই জীৱনত এজন মানুহ হ'ব পাৰোঁ সেইটোৱেই জীৱনৰ সাৰ্থকতা আমি তৃতীয় স্তৰ বা দ্বিতীয় স্তৰত যদি আমি থাকি যাওঁ জৈৱিক তাৰণাৰ প্ৰয়োজনীয়তাতে যদি জীৱনটো শেষ কৰি পেলাওঁ সেই জীৱনৰ অৰ্থ নাই কিন্তু তাৰপিছত সেইটো হৈছে এনেকুৱা আমি ঘৰৰ ভেটি এটা প্ৰথমখিনি যিটো ক'লা ভেটিটোৰ পিছততো আমি ঘৰটো হৈ যোৱাৰ পিছত ভেটিটো আৰুতো বহুত বস্তু আছে তো তেওঁ একেবাৰে কিন্তু পঞ্চম পৰ্যায়ত তেওঁ কি কৈছে যে মানুহ এজনে আত্মোৎকৰ্ষ বিচাৰে আত্মোৎকৰ্ষ মানে কি আমাৰ প্ৰতিজন মানুহৰ ভিতৰত বহু প্ৰতিভা আছে যিটো কোনোদিনেই পৰিস্ফুট হৈ নুঠে মোৰ এইখিনিতে এটা কথা মনত পৰিছে ভক্তি কবি ৰামদাস তেওঁ এজন বেংগলী কবি আছিলে মোৰ মই অকণমান সেইটো মই মাতি দিবলৈ মই বিচাৰিছোঁ ছাৰ তেখেতে কৈছিলে যে এমন মানৱ জমিন ৰৈল পতিত আবাদ কৰলে ফলটো সোণা মই বঙালী ক'বলৈ নাজানো গতিকে উচ্চাৰণ হয়তো ভুল হৈছে মই অসমীয়া এটাও কৰি আনিছোঁ এনেহেন মানৱ পথাৰ পৰিৰল চন চহুৱা হ'লে সোণগুটি পোখা মেলি ওলালে হেতেন ফুটি গতিকে যিটো আমাৰ অন্তৰ্নিহিত সম্ভাৱনা মানৱ এইখন চন পৰি আছে আমাৰ পথাৰখন সেইখন যদি কৰ্ষণ কৰা হয় কি তাৰ পৰা নুপজিব এনেধৰণৰ এটা কথা তেওঁ কৈছে আৰু এই অন্তৰ্নিহিত সম্ভাৱনাৰ বিকাশৰ যিটো প্ৰয়োজনীয়তা আহি পৰে এই মানুহখিনিৰ ক্ষেত্ৰত যোন শীৰ্ষত আছে প্ৰয়োজনীয়তাৰ এই শীৰ্ষতম অনুভূতি যাৰ আছে আৰু তেনে এজন মানুহ স্বতঃস্ফূৰ্ত হ'ব তেওঁ যিকোনো মানুহৰ লগত এটা আত্মীয়তাৰ সম্বন্ধ স্থাপন কৰিব পাৰিব কোনো কৃত্ৰিমতা নাই স্পণ্টেনিয়াছলি তেওঁ যিকোনো মানুহৰ লগত এটা আত্মীয়তাৰ ভাৱ তেওঁ স্থাপন কৰিব পাৰে তেওঁ বিনা বিচাৰে কাৰোৰ প্ৰতি পক্ষপাতদুষ্ট আচৰণ তেওঁ নকৰে সকলোৰে প্ৰতি সমাভাৱ তেওঁ মন যুক্তিপূৰ্ণ কিন্তু মনটো অপেন কাইলৈ তেওঁৰ মতামত তেওঁ সলনি কৰিবলৈও তেওঁৰ মনটো তেওঁ সলনি কৰিবলৈ তেওঁ সাজু তেওঁ পৰোপকাৰী হয় আৰু সকলোতকৈ ডাঙৰ কথা ছাৰ তেওঁ এটা সমস্যাবিলাক যেতিয়া দেখা পায় সেইবিলাক সমাধান কৰাৰ তেওঁ এটা প্ৰৱণতা থাকে তেওঁ ৰ'ব নোৱাৰে এইটো সমস্যা হৈছে মই কিবা এটা সমাধান দিবলৈ মই পাৰোঁ নেকি মই আচলতে ছাৰ আৰু এটা তেওঁ অবজাৰ্ভেশ্যন কৰিছিলে মই একেবাৰে অভিভূত হৈ যাওঁতে কথাখিনি পঢ়ি পেলাই আমাৰ ধ্যান ধাৰণাৰ লগতো মই ইমান সাদৃশ্য দেখা পাওঁ আপুনি ইতিমধ্যেই গ্ৰীক দৰ্শনৰ লগত সাদৃশ্যৰ কথা আপুনি উল্লেখ কৰিলে তেওঁ অবজাৰ্ভেশ্যনত তেওঁ দুই এজন মানুহক দেখিছিলে যোন মৰ্যাদাৰ এই শীৰ্ষ স্তৰত আছে তেওঁ কৈছিলে তেওঁৰ অবজাৰ্ভেশ্যনত তেওঁ দেখিছিলে যে এনে মানুহে বোলে সময়ে সময়ে গোটেই সাময়িকভাৱে হ'লেও গোটেই বিশ্বজগতৰ লগতে একাত্মতাৰ এটা অনুভূতি পায় যিটোৱে আমাৰ ভাৰতীয় আধ্যাত্মিকতাৰ সেইটোৱেই মূল যে গোটেই বিশ্বজগতৰ লগত সেইটোৱে আজিৰ পৰা উপনিষদতে এটা যেতিয়া মানুহে তোমাৰ সেই পঞ্চম অৱস্থাটো যেতিয়া পাইগৈ উপনিষদৰ ভাষাত বসুধৈৱ কুটুম্বকম সমগ্ৰ বসুন্ধৰাই অকল মানুহেই নহয় কিন্তু সেই বসুধাৰ যিমান জীৱন্ত জন্তু গছ লতা সকলোৰে লগত আত্মীয়তাৰ বন্ধন হয় ছাৰ এইটোৱেতো শীৰ্ষতম আৰু একাত্মতাটো ছাৰ আজি বিজ্ঞানেও কি কৰিছে একাত্মতাৰ সন্ধান কৰিছে তেওঁলোকে এটা ফ'ৰ্চৰ সন্ধানত তেওঁলোক আছে ইউনাইটেড যিটো আমি সেইটো এটা বেলেগ অধ্যায় কিন্তু আচলতে গোটেই আমাৰ মানৱ জীৱনৰ প্ৰতিটো অনুসন্ধানৰ মূল হ'ল একাত্মতাৰ সন্ধান মই ব্যক্তি হিচাপে এইখিনি কথা বুজি পাইছোঁ আজি হয়তো মোৰ আত্মমৰ্যাদা কিছু আছে কিন্তু মোৰ উদ্দেশ্য হ'ব লাগে মই কেনেকৈ অন্তৰ্নিহিত মোৰ প্ৰতিভাখিনি মই মূৰ্ত কৰি মই তুলিব পাৰোঁ ঠিক তেনেকৈ যোন এতিয়া তেওঁৰ নিৰাপত্তা আছে তেওঁ এটা সম্প্ৰদায়ৰ তেওঁৰ অন্তৰ্ভুক্তি কৰিছে পূজা কমিটি কৰিছে বিহু কমিটি কৰিছে তেওঁ আত্মমৰ্যাদাৰ স্তৰলৈ যাবলৈ পাৰিব লাগিব তাৰ পৰা আকৌ ওপৰলৈ যাবলৈ পাৰিব লাগিব তাতেই জীৱনৰ সাৰ্থকতা আৰু মটিভেশ্যন এতিয়া আমি যদি মটিভেশ্যন বুজি পাওঁ সংগঠনবিলাকৰ সুবিধা হয় আজি যদি মই আপোনাৰ মটিভেশ্যনটো বুজি পাওঁ তেতিয়া মই আপোনাক সেই ধৰণৰ ইনচেণ্টিভ দি পেলাই মই আপোনাৰ হতুৱাই কাম কৰোৱাম সেইটো সংগঠনে লাভৰ কাৰণে কৰে কিন্তু আচলতে ব্যক্তি হিচাপে যদি মই মটিভেশ্যনটো মোৰ বুজি পাওঁ তেতিয়াহ'লে মই ব্যক্তি হিচাপে উৎকৰ্ষ সাধন কৰিব পাৰোঁ তুমি যিহেতু ব্ৰিটেইনত আজি 15-16 বছৰ ধৰি আছা এই মটিভেশ্যনৰ কথাত
মই পঢ়িয়ে মইতো আৰু মানে অধ্যয়ন কৰিহে যিমানখিনি পাৰোঁ শিকিবৰ চেষ্টা কৰোঁ আমেৰিকানসকলৰ এই মটিভেশ্যনৰ কথাত কৈছোঁ তেওঁলোকে পৰোপকাৰটো তেওঁলোকে জীৱনৰ ইমান ডাঙৰ ব্ৰড বুলি ভাবে এটা হিচাপ ওলাইছে শতকৰা ৭৩ জন আমেৰিকানে স্বেচ্ছা প্ৰণোদিত হৈ এই সামাজিক কামলৈ ৰাজহুৱা কামলৈ মানে নিয়মিতভাৱে দান বৰঙণি আগবঢ়ায় ৭৩% আমেৰিকানে আৰু তুমি যিখন দেশত আছা সেইখনো পৃথিৱীৰ এখন একে নহয় তাত মাত্ৰ শতকৰা ২৩% মানুহে মানে ব্ৰিটেইনৰ শতকৰা মাত্ৰ ২৩% মানুহে সেই কামটো কৰে আৰু আমেৰিকাৰ ৭৩% মানুহে সেই কামটো কৰে অৰ্থাৎ তেওঁলোকে মানে খুজিবলৈ নাহে তেওঁলোকে স্বেচ্ছা প্ৰণোদিত হৈ নিজৰ উপাৰ্জনৰ এটা অংশ অকাতৰে ৰাজহুৱা সেৱাবিলাকলৈ দান কৰে মই অকণমান ইয়াতে মোৰ অকণমান পাৰ্চপেক্টিভ এটা দিওঁ কেলে আমেৰিকাত বেছি যে আমেৰিকাত তেওঁলোকৰ দৰ্শনটো সংৰক্ষণশীল তেওঁলোকে চৰকাৰক তেওঁলোকে বাঢ়িবলৈ নিদিয়ে আৰু সেইকাৰণে মানুহে বা এটা সৰু কমিউনিটিয়ে নিজেই নিজৰ কামবিলাক কৰি ল'বলৈ বিচাৰে একদম যিটো কথা মই যিটো অধ্যয়ন কৰি পাইছোঁ তুমি আন্দাজতে ধৰিলা আমেৰিকানবিলাকে কোনো কামতে বেছিভাগ কামত চৰকাৰে এইটো কৰি দিব কেতিয়াও বাদ মিউজিয়াম চলাইছে এটা পৰিয়ালৰ তেওঁলোকে কৈছে সমাজখন চৰকাৰৰ দায়িত্ব নহয় সমাজখন যিখন সমাজত আমি বাস কৰোঁ সেইখন আমাৰ দায়িত্ব গতিকে আজি আমাৰ গুৱাহাটীখনে আৱৰ্জনাৰে পোত খাইছে আৰে তুমি ঘৰৰ আৱৰ্জনাটো ৰাস্তাত পেলাবা তুমি ঘৰৰ আৱৰ্জনা নৰ্দমাত পেলাবা তাৰপিছত চিঞৰ বাখৰ কৰিবা কৰ্পৰেশ্যনে কি কৰিছে চৰকাৰে কি কৰিছে আমাৰ ভাৰতবৰ্ষৰ মানুহবোৰ নৈতিকভাৱে মই বাৰে বাৰে এই কথাটো দুখ পাওঁ যে তথাকথিত আধ্যাত্মিকতাৰ দেশ ভাৰতবৰ্ষ ইমানেই পৰমুখাপেক্ষী নিজৰ পদূলিটো চাফা কৰি নল'ব আকৌ আপুনি চাব এই কণ্ট্ৰাডিকশ্যনবিলাক এতিয়া হয়তো কোনোবাই ক'ব আমি কেনেকৈ কৰিম কিন্তু অথচ পূজা কমিটি বিহু কমিটিৰ নামত ধন কৰি তেওঁলোকে কি সুচাৰুৰূপে পূজা চলাইছে কি সুচাৰুৰূপে তেওঁলোকে বিহু চলাইছে তেতিয়াহ'লে তাৰেই ধন অকণমান চান কাঢ়ি তেওঁলোকে এটা নিজৰ কমিউনিটিত ভাল কাম কেলৈ কৰিব নোৱাৰে বাৰু অকল ধনৰ কথা নহয় মই এটা কথা চোৱা তুমি যে আজি যদি কাজিৰঙাত বা যিবোৰ বনভোজ খাবলৈ মানুহ যায় বনভোজ খাবলৈ চহৰৰ পৰা শিক্ষিত মানুহবোৰেই যায় সিহঁতে যেতিয়া বনভোজ খাই এৰি থৈ আহে সিহঁতক ক'তো প্লাষ্টিকৰ বটলৰ পৰা আৰম্ভ কৰি মদৰ বটলৰ পৰা আৰু মাছ মাংস হাড়ৰ পৰা এখন নৰককুণ্ড কৰি থৈ আহে মই এটা দক্ষিণ কোৰিয়াৰ বিষয়ে এটা প্ৰবন্ধ পঢ়িছিলোঁ মানে এখন ভাৰতীয় ভ্ৰমণকাৰী গৈছে তেওঁ মানে কিবা এটা জেপৰ পৰা কিবা এটা বস্তু কাগজ এখন উলিয়াই পেলাই দিলে ধুনীয়া ঘাঁহনিত কাগজখন পৰিলে তেওঁৰ লগত থকা কোৰিয়ান এজনী সৰু ছোৱালী গৈ লৰালৰিকৈ কাগজখন বুটলি জাপত ভৰাইছে এতিয়া কি কৰিবা বোলে আমিতো কাগজটো ঘাঁহনিত নেপেলাওঁ আমাৰতো কাগজ পেলাবৰ নিৰ্দিষ্ট ঠাই আছে ভাৰতীয়জনে কৈছে মোৰ সেই সময়তে বসুমতী ফাট দিয়া পাতালে লুকাওঁ এই যে এইটো কৰিবৰ কাৰণেতো ধন সম্পত্তি নালাগে ছাৰ মই ভাবোঁ যে কি হৈছে মই এটা উদাহৰণ দিওঁ মোৰ মুখৰ গোন্ধটোতো মই নাপাওঁ আপুনি মোক ক'ব লাগিব জয়ন্ত তোমাৰ মুখখন গোন্ধাইছে তেতিয়াহে মই দাঁত ব্ৰাছ কৰিম বা ব্যৱস্থা এটা ল'ম আমাৰ এটা তেনেকুৱা এটা অৱস্থা হৈছে ইমান দুৰ্গন্ধত কিছু সময় থাকিলে ছাৰ গোন্ধটো নোপোৱা হয় নহয় মই বাহিৰৰ পৰা আহোঁ আপুনি কেতিয়াবা বাহিৰৰ পাৰ্চপেক্টিভ এটাত আমি তেতিয়া দেখা পাওঁ আমি নিজক দাপোনত আমাৰ মুখখন আমি দেখা পাওঁ কোনোবা এজন মই এইখন সমাজৰে মানুহ মোৰ এটা এডভান্টেজ কি মই আহি বাহিৰৰ পৰা আহিছোঁ নহয় গোন্ধটো মই পাওঁ পাই পেলাই মই অকণমান কওঁ কিন্তু কিছুদিন থাকিলে ময়ো গোন্ধটো নোপোৱা হয়তো হৈ যাম আমাৰ ভাৰতবৰ্ষত ইটো নাই সিটো নাই বহুত বস্তুৱে নাই মোৰ ভাৰতবৰ্ষখন জঘন্য ঠাইত পৰিণত হৈছে এই যে আমেৰিকাৰ কথাটো মই ক'লোঁ তেওঁলোকৰ যিবোৰ প্ৰফেশ্যনেল ক্লাছ উকিল ডাক্তৰ সাংবাদিক তেওঁলোকে সপ্তাহৰ এটা দিন সামাজিক কাম কৰিবৰ কাৰণে উৎসৰ্গা কৰে ধৰা কোনোবাই এইড চেণ্টাৰত গৈ গোটেই ৰাতি পৰ দিলে কোনোবাই গৈ হস্পিটেলত পৰ দিলে কোনোবাই যে দুখীয়া মানুহৰ কাৰণে কিটচেন চুপ সেইবোৰ বিলাবত লাগি গ'ল বিলাতত তেনেকুৱা বিলাতত তেওঁলোকে এইটো কৰিয়েই তেওঁলোকে মনত শান্তি পায় যিটো ফুলফিলমেণ্ট এইটোক ছেল্ফ এক্সুৱেলাইজেশ্যন বুলি কয় আত্মোৎকৰ্ষক কয় ছেল্ফ এক্সুৱেলাইজেশ্যন আৰু তাতে মানুহৰ উদ্দেশ্যই হৈছে কেনেকৈ মই ছেল্ফ এক্সুৱেলাইজড হওঁ গতিকে এই যে কৰিলে আৰু তাত সেইটো প্ৰতীকী ধৰণে তেওঁলোকে নকৰে তেওঁলোকে সঁচাকৈয়ে কিবা এটা এই ধৰণৰ আমাৰ এটা প্ৰতীকী সেৱা বহুতেই কৰে মই নকৰে বুলি নকওঁ কিন্তু আমি সেইটো প্ৰতীকী পৰ্যায়ৰ পৰা আমি এটা কাৰ্যকৰী পৰ্যায়লৈ আমি লৈ যাব আমি পাৰিব লাগিব আমাৰ ছাৰ হতাশাজনক কথা ক'বলৈ মন নাযায় কিন্তু হতাশাজনক কথা যদি নোকোৱাই সেই হতাশাৰ উৎপত্তি কৰা তুমি সমস্যাবোৰ কেনেকৈ সমাধান কৰিবা এই যে আমি ইউৰোপ আমেৰিকাৰ কথা কওঁ তাৰ যে উন্নত জীৱন যাত্ৰা মানুহৰ উন্নত আচৰণ প্ৰণালী আমাৰ ভাৰতবৰ্ষত সেইটো নহয় তাৰ এটা কথা মই বহুদিন চিন্তা কৰি উত্তৰ পোৱা নাই যে হিন্দু ধৰ্মই মানুহক বহুত কথা শিকাইছে নৈতিক উৎকৰ্ষৰ চৰম পন্থাও হিন্দু ধৰ্মই দেখুৱাইছে কিন্তু কিছুমান কথাত মই মাজে মাজে পঢ়িবলৈও পাওঁ খ্ৰীষ্টিয়ানিটিয়ে
মানুহৰ সেৱা কৰিবলৈ মানুহক যেনেকৈ উদ্বুদ্ধ কৰে আমাৰ হিন্দু ধৰ্মই সেইটো নকৰে নেকি তাৰ এটা কাৰণ এইটোও দেখুৱাইছে যে হিন্দু ধৰ্মই পৰকালত বিশ্বাস কৰে বা মানে এই ঐহিক জীৱনটো মানে অসাৰ তুচ্ছ মানে কেৱল আমি পৰকালৰ কথাই চিন্তা কৰিব লাগে এই কিন্তু খ্ৰীষ্টানিটিৰ সেইটো নহয় যে খ্ৰীষ্টৰ জন্মৰ লগে লগেই তেওঁলোকে কুষ্ঠৰোগীৰ সেৱা কৰিব লাগে মানুহৰ দৰিদ্ৰৰ সেৱা কৰিব লাগে এই সেৱাৰ মনোভাৱটো খ্ৰীষ্টান ধৰ্মই মানুহক যেনেকৈ শিকাইছে হিন্দু ধৰ্ম যে সংসাৰ বিমুখ ঐহিকতাৰ বিমুখ হৈ থাকে সেইকাৰণে এনেকুৱা এটা খুব গভীৰ প্ৰশ্ন আহিছে যে হিন্দু ধৰ্মই আমাক ঐহিকতাৰ পৰা বিমুখ কৰি এই পৃথিৱীখনো যে সুন্দৰ কৰিব লাগে সেই শিক্ষাটোৰ পৰা বঞ্চিত কৰি আমিতো পৰকালত ভাল কাম কৰিম স্বৰ্গত থাকিবলৈ পামেই এইটো এটা কাৰণ হ'ব পাৰে নেকি এইটো হিন্দু ধৰ্মৰ আটাইতকৈ মই ভাবোঁ যে অত্যন্ত ক্ৰুড ধাৰণা এটা আচলতে হিন্দু ধৰ্মত যিটো আমি কওঁ জগত মিথ্যা এই ধৰণৰ যিটো শংকৰ সেইটো বহুত ভুল আচলতে মানুহে ভুল ধৰণে ইণ্টাৰপ্ৰিট কৰে কিন্তু এতিয়া বৈষ্ণৱ ধৰ্মৰ কথা যদি আপুনি দেখে তেওঁলোকেতো জগত মিথ্যা বুলি কোৱা নাই কিন্তু তথাপিতো আমি মানুহখিনি কেলেই বাৰু আমাৰ উত্তৰণ আমাৰ হোৱা নাই আচলতে মই ভাবোঁ মই ছাৰ আপুনি কোনো কথাৰ এটা ব্যাখ্যা থাকিব নোৱাৰে মই ভাবোঁ যে আমাৰ স্খলন হ'ল হয়তো মোগল শাসনৰ পৰা আৰম্ভ কৰি তাৰপিছত ব্ৰিটিছৰ শাসন এই পৰ্যায়টোত আমাৰ এনেকুৱা এটা স্খলন হ'ল যে আমাৰ যিটো উত্তৰণ হ'ব লাগিছিল আপুনি চাওক শংকৰাচাৰ্যৰ পিছত বৈষ্ণৱ গুৰুসকল আহিছিলে বৈষ্ণৱ গুৰুৰ পিছত চৈতন্য 15 শতিকাত এটা উত্তৰণ এটা হৈ আহিছিলে কিন্তু তাৰপিছত আপুনি চাওক গোটেই বস্তুটো বাহ্যিকতাৰ মাজত সীমাবদ্ধ হৈ থাকিল আমি এই পূজা পাৰ্বণ বৈদিক কৰ্মকাণ্ডৰ কথাখিনিৰ বিয়ণ্ডত আমি যাবই নোৱাৰিলোঁ তেতিয়া এইখিনিতে আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহি থকা প্ৰশ্ন তোমাক কৰোঁ তুমি যে বাহ্যিকতাৰ কথা হ'ল মানে মই ভাবোঁ যে হিন্দু ধৰ্মৰ এটা খুব আমূল সংস্কাৰৰ প্ৰয়োজন হৈছে আজি ইউৰোপৰ পণ্ডিতসকলে দাবী কৰে যে ইউৰোপত মানে ৰিপিটেড স্প্ৰিং বাৰম্বাৰ বসন্তকাল আহিছে বসন্তকালৰ কামটোৱে হৈছে প্ৰকৃতিক নতুনভাৱে সঞ্জীৱিত কৰা কিন্তু ভাৰতবৰ্ষখন বহুত হাজাৰ বছৰ ধৰি ইয়াত কোনো পৰিৱৰ্তন নাই ভাৰতবৰ্ষৰ বসন্তকাল অহাই নাই মই এইটো কৈছোঁ হিন্দু ধৰ্মৰ সংস্কাৰৰ প্ৰয়োজন আছে নেকি তোমাকেই সুধিছোঁ তুমি ব্ৰাহ্মণ সন্তান তোমাকেই সুধিছোঁ যে আজি হিন্দু ধৰ্মৰ যিবোৰ আচাৰ অনুষ্ঠান সেইবোৰ মানুহৰ কাৰণে ভয়ংকৰ আতংকৰ কাৰণ খ্ৰীষ্টান মুছলমানৰ কোনো পৰ্বই মানুহক আতংকিত নকৰে আজি পূজা আহিলে চান্দাৰ উৎপাতৰ পৰা আৰম্ভ কৰি টিভিৰ পৰ্দাতে কিমান দেখিবা চান্দা বিচাৰি গৈ নৰহত্যা পৰ্যন্ত হৈছে দেখিবা যে তাৰ মাইকৰ আস্ফালনত আকাশ নিনাদিত হৈ মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে আৰু মানে পূজাৰ নামত বিশ্বকৰ্মা পূজা কোৱা দুৰ্গা পূজা কোৱা মদপীৰ তাণ্ডৱ কিন্তু মুছলমান খ্ৰীষ্টান বৌদ্ধ কাৰোতো উৎসৱত এইবোৰ নহয় তে হিন্দু ধৰ্মই এইটো কি ধৰ্মৰ জন্ম দিছে কেনেকুৱা মানুহৰ জন্ম দিছে এইটো ইমান সুন্দৰ প্ৰশ্ন আপুনি ছাৰ চাব আমি ব্ৰাহ্মণসকল বৈদিক কৰ্মকাণ্ড আমি এছ'চিয়েট কৰোঁ কিন্তু মইতো এতিয়া দেখিছোঁ পূজাটো ব্ৰাহ্মণৰ মাজত সীমাবদ্ধ নাথাকি এটা কোনে পূজা নকৰে মোৰ প্ৰশ্নটিৰ পৰা ফালৰি কাটি নাযাবা এইটো নাই মই তোমাক এইটো সুধিছোঁ এজন শিক্ষিত মানুহ হিচাপে যে হিন্দু ধৰ্মৰ মই আৰু এইটো কথা মই আপোনাৰ প্ৰশ্নটো একেবাৰে বুজি পাইছোঁ ছাৰ মই একেবাৰে একমত ধ্বংস যদি নহয় সৃষ্টি নহয় আৰু ঋষি অৰবিন্দ আমি তেখেতৰ 19 শতিকাৰ তেখেতকে আমি পৰম ঋষি তেওঁক আখ্যা দিয়া হৈছে তেওঁতো সেইটোৱেই কৈছে যে আমি ধ্বংসক যদি আমি মানি নলওঁ সৃষ্টি কেনেকৈ হ'ব আৰু ভৱিষ্যতৰ কথা তেওঁতো মানৱ জাতিৰ এটা ভৱিষ্যতৰ সপোন দেখিছিলে যে বৰ্তমানৰ কোনো অৰ্থ নাই আৰু অতীতৰতো একো অৰ্থই নাই বুলি তেওঁ কয় এইটো ছুপাৰমেন অতি মানৱৰ তেওঁ গতিকে আমাৰ হিন্দু ধৰ্মত আচলতে হিন্দু ধৰ্মটো ছাৰ কি হয় মই ভাবোঁ যে আপোনাৰ যদি নিজস্ব প্ৰবৃত্তি অনুযায়ী আপুনি যে হাঁহৰ নিচিনা আপুনি যদি গাখীৰৰ প্ৰাণী যদি আপুনি পৃথক কৰাকৈ আমিবিলাকৰ এটা আত্মোৎকৰ্ষৰ পৰ্যায় নহয় ব্যক্তিগত পৰ্যায়ত মই ভাবোঁ যে হিন্দু ধৰ্মৰ পৰা আপুনি সাৰটো গ্ৰহণ কৰিব আপুনি নোৱাৰে বহু মানুহ দেখাক দেখিয়েই চলি গৈছে পূজা কৰিছে পাৰ্বণ কৰিছে এইটো যে ভুল পথে গৈছে কোনোবাই এইটো সাহসেৰে ক'ব লাগিব এতিয়া হিন্দু ধৰ্মটো সংগঠিত নহয় কোনে সংস্কাৰ কৰিব এতিয়া আপুনি কোনে কৰিব মই সেইটো প্ৰশ্নটো মই সোধা নাই মই কৈছোঁ সংস্কাৰৰ প্ৰয়োজন হৈছে নে নাই কেলেই নাই হিন্দু ধৰ্মৰ প্ৰত্যেকটো পূজা পাতলৰ লগত এনেকুৱা আতংক বিভীষিকা জড়িত হৈ পৰিছে আৰু এইবোৰতো আটাইতকৈ শিক্ষিত মানুহবোৰে কৈছে মই আপুনি ছাৰ মোৰ আৰ্টিকল এটা পাব্লিছ কৰিছে কিছুদিন আগতে মই কৈছিলোঁ যে এই যিটো মই এইটো তথাপিতো মই এজন কোমল হৃদয়ৰ মানুহ হিচাপে মই এইবিলাককো মই সৃষ্টিশীলতা বুলিয়েই কৈছোঁ কিন্তু এই বা জীৱনী শক্তি বুলিয়ে মই আখ্যা দিছিলোঁ এই যিটো পূজা পাৰ্বণৰ জীৱনী শক্তি এইটোক আমি কেতিয়াও চেনেলাইজ কৰিব পাৰিম মানৱ কল্যাণৰ দিশত
এইটো ছাৰ মই ভাবোঁ যে আমি আমাৰ সমাজ বিজ্ঞানীসকলেও এই বিষয়ে যথেষ্ট অধ্যয়ন আচলতে কৰিব লাগে মানুহৰ চাইক'লজিৰ বিষয়ত আজি ৱেষ্ট কিয় আগবাঢ়ি গৈছে তেওঁলোকে মানুহৰ চাইক'লজি বুজি জনা বুজা মানুহে তেনেধৰণে এনাৰ্জিটো চেনেলাইজ কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা কৰে এতিয়া আমি এই উদণ্ড যুৱকক পূজা পাৰ্বণৰ নামত যি তেওঁলোকৰ জীৱনী শক্তি সেই জীৱনী শক্তিক আমি কেনেকৈ সৃষ্টিশীলতাৰ ফালে ঢাল খুৱাব পাৰোঁ এইটো এটা প্ৰত্যাহ্বান আপোনাৰ কাৰণে মোৰ কাৰণে আমি যিবিলাকে ডাঙৰ ডাঙৰ কথা কওঁ তেওঁলোকৰ কাৰণে কিন্তু এইটোকে যে সেইটো কোনে কৰিব এই বুলি বাট চাই থাকিলেও মেকুৰী ডিঙিত কুনি টিলিঙা আহিব বুলি আমি আমি যে মটিভেশ্যনৰ কথা আমি কওঁ যে আমেৰিকানবোৰে চৰকাৰে কৰিব নে অমুকে নহয় মই যিটো পাৰোঁ সেই কামটো ময়ে কৰোঁচোন সেইবুলি যদি প্ৰত্যেকেই কাম কৰা যাৰ যিটো কাম তুমিতো এতিয়া হাতে কামে লাগি গৈ পূজাত গৈ তুমি এইটো নকৰিবা বুলি ক'ব নোৱাৰা তুমি এজন বাতাবৰণ সৃষ্টি কৰিব পৰাটোৱেই আমাৰ হয়তো এটা কৰ্তব্যৰ ভিতৰত পৰিব আৰু এটা কথা হিন্দু ধৰ্মৰ কথা প্ৰসংগত ওলাল আমাৰ মন্দিৰৰ আগত কিছুমান আমাৰ অশ্লীল আমি কওঁ যে তাত ভাস্কৰ্য আছে তাৰে তাৎপৰ্যটো কি যে মন্দিৰত সোমোৱাৰ আগতে যদি আমাৰ কাম আৰু এই ধৰণৰ জৈৱিক তাৰণাবিলাক আমাৰ থাকে আমি মন্দিৰত সোমোৱাৰ উপযুক্ত নহয় সেইটোৰ এটা বাধা হিচাপে সেইখিনি বস্তু যদি মন্দিৰত সোমাওঁতে আপোনাৰ কামভাগ যাবে মন্দিৰত সোমোৱাৰ আপোনাৰ প্ৰয়োজনীয়তা নাই হিন্দু ধৰ্মৰ কিছুমান কথা তেনেকুৱা ধৰণৰো ব্যাখ্যা আপুনি কৰিব পাৰে নিশ্চয় পাৰে বাৰু অজন্তাৰ যিখিনি নগ্ন মূৰ্তি আছে সেই মূৰ্তি পুৰুষোত্তম দাস টেণ্ডন যেতিয়া কংগ্ৰেছ সভাপতি আছিলে তেওঁ জৱাহৰলাল নেহৰু পুৰুষোত্তম দাস টেণ্ডনে অজন্তাৰ সেইবোৰ ধ্বংস কৰি পেলাবলৈ প্ৰস্তাৱ দিছিলে যে মানুহৰ এইবোৰ কুপ্ৰবৃত্তিক প্ৰশ্ৰয় দিয়ে তেতিয়া জৱাহৰলাল নেহৰুৱে পুৰুষোত্তম দাস টেণ্ডনক এনেকুৱা এটা ধমক দিলে যে তুমি ইমানেই তুমি মানে সংকীৰ্ণ মনৰ মানুহ সেইবোৰৰ মাজত যে এটা মানে সৃষ্টি ক্ষমতাৰ শিল্প সৌন্দৰ্যৰ চৰম বিকাশ ঘটিছে তোমাৰ সেইটোলৈ চকু নগ'ল নেকি তোমাৰ কি যে অকল মানে যৌনতাহে তুমি দেখিবলৈ পালা নান্দনিক ফালৰ আৰু তাৰ এটা কিন্তু মই এইটো ইণ্টাৰপ্ৰিটেশ্যন দিলোঁ যদি তোমাৰ কাম ভাৱ ভাজে জাগে তুমি কেলে মন্দিৰত সোমাবলৈ আহিছা সেইটো নিশ্চয় হয় সেই বুদ্ধদেৱৰ বিষয়ে যিবোৰ কথা আছে বুদ্ধ মন্দিৰতো সেইখিনি আছে বাট বিভিন্ন ব্যাখ্যা থাকিব পাৰে লগতে এইটোও মই কওঁ আজি ইউৰোপৰ বা মুছলমানৰ মন্দিৰ মছজিদতো সেইবোৰ নথকাকোতো মানুহে এটা সংযমী জীৱন যাপন কৰিছে কিন্তু হয় ভাৰতবৰ্ষ এসময়ত মানে ইমান প্ৰাণৰ ঐশ্বৰ্যৰে পৰিপূৰ্ণ আছিলে সেইমতে তেওঁলোকে জীৱনটো ইমান বেছি উপভোগ কৰিব জানিছিলে সেই কলাবিলাকৰ শিল্পৰ মাজেদি তেওঁলোকৰ জীৱনী শক্তিৰ এটা প্ৰকাশ ঘটিছিল হয় আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতিয়ে মানৱ জীৱনৰ কোনো এটা চৰিত্ৰকেই তেওঁলোকে দমন কৰিব বিচৰা নাছিলে সৰ্বাংগীন বিকাশ এটা মানে যি হওক আমাৰ এতিয়া সময় ভালো মই ভাবোঁ যে মানুহক যদি সামান্যও চিন্তাৰ খোৰাক দিয়ে এইখিনি কথাই আমাৰ এই প্ৰগ্ৰেমটো সাৰ্থক হ'ব বুলি ভাবোঁ আৰু তুমি যাবা কেতিয়া ঘূৰি বিলাতলৈ মই 26 তাৰিখে ঘূৰি যাম বাৰু তুমি আকৌ যেতিয়া ঘূৰি আহিবা বিদেশৰ পৰা ভাল ভাল খবৰ লৈ আহিবা আৰু আমাৰ দেশৰ পৰা কি আমি মাজে মাজে আকৌ ইয়াত বহিম এইখিনি কথা কৈ আজিৰ অনুষ্ঠানটো আপুনি মোক যথেষ্ট মৰম কৰিছে মই ইমান মৰমৰ যোগ্য আচলতে নহয় যোগ্য বুলি কাৰণেই মৰম কৰিছে অসমৰ বাতৰি কাকতৰ সমীক্ষা অনুসৰি হোমেন বৰগোহাঁই সম্পাদিত সত্যনিষ্ঠ সাংবাদিকতাত উৎসৰ্গিত গুৱাহাটী যোৰহাট আৰু লখিমপুৰৰ পৰা একেলগে প্ৰকাশিত GL পাব্লিকেশ্যনছৰ আমাৰ অসম হৈছে বৌদ্ধিক মহল আৰু নৱপ্ৰজন্মৰ মাজত সৰ্বাধিক সমাদৃত দৈনিক বাতৰি কাকত তদুপৰি GL আগৰৱালা সম্পাদিত পূৰ্বাঞ্চল প্ৰহৰী হৈছে উত্তৰ পূৰ্বাঞ্চলৰ হিন্দী দৈনিক বাতৰি কাকতৰ বাটকটীয়া স্বৰূপ আমাৰ অসমৰ এই অভিযানত আপুনিও সংগী হওক হোমেন বৰগোহাঁইৰ সৈতে কথা বাৰ্তাত আজিৰ অতিথি অসম পুলিচৰ অতিৰিক্ত সঞ্চালক প্ৰধান বিশিষ্ট লেখক তথা বুদ্ধিজীৱী কুল শইকীয়া আজিৰ বিষয় হিংসাৰ দাবানল মিষ্টাৰ শইকীয়া আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আপোনাক মাতি আনিছোঁ বিষয়টো হ'ল হিংসা ইংৰাজীত ভায়োলেন্স মানুহ পৃথিৱীলৈ অহাৰ দিন ধৰি হিংসা চলি আছে আৰু সি চলি থাকিবই তাক হিংসাৰ নিৰ্মূল কৰাৰ কোনো উপায় আছে বুলি অন্ততঃ মই বিশ্বাস নকৰোঁ কিন্তু আমি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছোঁ যে হিংসাৰ তাণ্ডৱটো যেন ক্ৰমান্বয়ে বাঢ়ি গৈছে আচলতে নেবাঢ়িবও পাৰে এটা হ'ব পাৰে যে প্ৰচাৰ মাধ্যম আজি যিমান সৰ্বব্যাপী যিমান সবল আগতে তেনেকুৱা নাছিলে হয়তো প্ৰচাৰ মাধ্যমৰ ফলতো এনেকুৱা ধাৰণা হ'ব পাৰে যে হিংসাৰ পৰিমাণ আগতকৈ বাঢ়িছে বা যি কি নহওক মুঠতে এটা ভায়োলেন্স তথা হিংসা বৰ্তমান সমাজৰ এটা অতি সাংঘাতিক সমস্যাত পৰিণত হৈছে আপুনি এই বিষয়ে যিটো ক্ৰমবৰ্ধমান হিংসা মই নিজে অনুভৱ কৰিছোঁ যে হিংসাটো
এইটো অকল প্ৰচাৰ মাধ্যমে যে হিংসা বেছি হৈছে বুলি কোৱাৰ কাৰণেহে এইটো বাঢ়িছে বুলি অনুভৱ কৰিছোঁ, সেইটো এটা কাৰণ, কিন্তু সেইটোৱে একমাত্ৰ কাৰণ নহয়। বিভিন্ন কাৰণত মই যিভাৱে বস্তুটো চাওঁ, বিভিন্ন কাৰণত সমাজত হিংসাৰ পৰিমাণটো বাঢ়িছে। আপুনি এজন উচ্চপদস্থ পুলিচ বিষয়া হিচাপে মোতকৈ বহুত জানিব। এতিয়া মই আপোনাৰ পৰা জানিবলগীয়া কথাটো, এই হিংসাৰ বিষয়ে আপুনি কি ভাবে? সি বাঢ়িছে নে কমিছে নে আমাৰ প্ৰচাৰটোহে বেছি হৈছে? দ্বিতীয়তে, বাঢ়কে বা কমক, ই যে এটা ডাঙৰ সমস্যা, আৰু এই হিংসাৰ বিষয়ে আমি যদি কাৰণ বিচাৰিবলৈ যাওঁ, আমি দুয়োজনে বহিলে হয়তো 50ৰ পৰা 100টা কাৰণো আমি উলিয়াব পাৰোঁ, সৰু বৰ কাৰণ। কিন্তু আমাৰ যিহেতু সময় কম, মই আপোনাক অনুৰোধ কৰিছোঁ আপুনি 3টাৰ পৰা 5টা কাৰণ আপুনি ক'বলৈ চেষ্টা কৰক, যাতে আমি কম সময়তে সেই বিষয়ে কিছু আলোচনা কৰিব পাৰোঁ। আপুনি আচলতে এটা বৰ ভাল বিষয় এটা উলিয়াই দিছে যে হিংসা বাঢ়িছে নে কমিছে, এইটো এটা বৰ ডাঙৰ বিষয় এটা। কাৰণ চাৰিওফালে যে হিংসা বঢ়া বুলি কৈছে, তাৰে বিৰুদ্ধে এটা মতবাদো আছে। যেনে ধৰক আপোনাৰ তেওঁলোকে কৈছে যে এইটো আগৰ দিনত যেনেকৈ বৰ্বৰতাত মানুহ আছিলে, তাৰ তুলনাত বিভিন্ন যুদ্ধ বিগ্ৰহ, তাৰপিছত কিছুমান সৰু সৰু জাতিৰ যন্ত্ৰণা বা এইবিলাক গোটেইবিলাক চাফাৰিং এইবিলাক নাইকিয়া হৈ এতিয়া লাহে লাহে মানৱ সমাজত হিংসাটো কমি গৈছে। তেওঁলোকৰ মতবাদ এইটো। তাত আচলতে প্ৰফেচাৰ পিণ্টাৰ বুলি এজন প্ৰফেচাৰ, তেওঁ হাৰ্ভাৰ্ডৰ চাইক'লজিষ্ট, তেওঁ এই থিঅৰিটো তেওঁ দিছে যে মানুহৰ হিংসা বঢ়া নাই, এইটো অকল মিডিয়াবিলাকে পাব্লিচিটিত যাৰা বেছিকৈ আনি আছে কাৰণে আমি ভাবিছোঁ বাঢ়িছে। কিন্তু আচল কথা হ'ল, যদি আপুনি গোটেই বিশ্বতে চাই কিছুমান ঘটনা প্ৰবাহ, ধৰক কিছুমান সূচী বা কিছুমান অংক আপুনি চাব খোজে, ধৰক আমাৰ ভাৰততে আজি ধৰক 60 বছৰ যদি আমি চাওঁ, আমাৰ ধৰক যিবিলাক আগতে কেছ আছিলে, ধৰক অপৰাধ আছিলে, ডকাইতি এটা ইম্পৰ্টেণ্ট অপৰাধ আছিলে, বা ঘৰৰ ভিতৰত চোৰ সোমাইছে, এইবিলাক ইম্পৰ্টেণ্ট। আজি ডকাইতি যদি আমি আজি 53ৰ পৰা আজিলৈকে চাওঁ, আপুনি দেখিব যে ডকাইতিৰ সংখ্যাটো পাৰ্চেণ্টেজ হিচাপে, শতকৰা হিচাপে ভাৰতত মানে কমিছে, 37% কমি গৈছে। মই আলোচনা খুব কম সময়তে কৰিবৰ কাৰণে মই যিটো হিংসা বুজাব খুজিছোঁ, এই চুৰি ডকাইতি যিটো অপৰাধমূলক হিংসা, সেইটোতকৈও ধৰক আজি আমি যিটো গাৰ্হস্থ্য হিংসা বুলি কওঁ, মই সেইটোলৈ আহি আছোঁ। আচলতে মই দেখাব খুজিছোঁ যে এই ধৰণৰ বস্তুবিলাক যিবিলাক আমি আগতে ডাঙৰ হিংসামূলক কাম বুলি ভাবিছিলোঁ, সেইবিলাক কমি গৈ এতিয়া দেখিছোঁ যে এই যোৱা 60 বছৰত হত্যা বাঢ়িছে। হত্যাৰ পাৰ্চেণ্টেজ হৈছেগৈ আপোনাৰ প্ৰায় 200%তকৈও বেছি বাঢ়ি গ'ল। তেনেকৈ ধৰক আপুনি অপহৰণ বা কিডনেপিং, তাৰে সংখ্যা বাঢ়িছে প্ৰায় 800। তেনেকৈ আপুনি যদি ৰায়ট চাই, আৰ্চনিং, সেইবিলাকত চালে দেখিব যে 250তকৈ বাঢ়িছে শতাংশ। গতিকে এইবিলাক যিবিলাকত ভায়লেঞ্চ আছে, যিবিলাক অপৰাধত আপোনাৰ হিংসা আছে, সেইবিলাক বাঢ়িছে। তাৰ দ্বাৰা আমি এটা কথাই ক'ব পাৰোঁ যে হয়তো ভায়লেঞ্চটো আচলতে আপুনি পাৰিসংখ্যিক হিচাপেও বাঢ়িছে। কিন্তু তাৰ লগত এটা কথা আছে, আপুনি যিটো কথা কৈছে যে আচলতে আমি ভায়লেঞ্চটো বঢ়াটো অকল অংকই নহয়, আমি কি হিচাপে সমাজত দেখিছোঁ। আজি ধৰক আমি যদি আজি পেপাৰখন চাওঁ,